Hello everyone, welcome to Know It All. Agent Dr. Sudhakar Rao, Visakhapatnam Narsipattam Sarkari Hospital Doctor Teo. কি দুখৰ বাবে পুলিচে হাত বান্ধি মাৰি চুচৰাই লৈ যোৱা হৈছে জানেনে? কাৰণ তেখেতে অন্ধ্ৰপ্ৰদেশ গভৰ্ণমেণ্টৰ পৰা N95 মাস্ক আৰু PP কিট ডিমাণ্ড কৰিছিল। ডক্টৰ সুধাকৰ ৰাও প্ৰফেশ্যনত এজন এনেস্থিঅলজিষ্ট। তেখেতে নাৰ্চিপট্টনম গভৰ্ণমেণ্ট হস্পিটেলত এনেস্থেচিষ্ট ৰূপে কাম কৰি আছিল আৰু যোৱা মাহত তেখেতে গভৰ্ণমেণ্টৰ এগেইনষ্টত যথেষ্ট পৰিমাণে N95 মাস্ক আৰু PP কিট যোগান নধৰাৰ বাবে প্ৰটেষ্ট কৰিছিলে আৰু তাৰ বাবে তেখেতক ডিসিপ্লিনাৰী গ্ৰাউণ্ডত সাসপেন্ড কৰা হৈছিল। বিশাখাপট্টনম পুলিচে যোৱা শনিবাৰে তেখেতক ৰাস্তাত উপদ্ৰৱ কৰা আৰু গভৰ্ণমেণ্টক গালি দিয়া বুলি হাত বান্ধি মাৰি চুচৰাই টানি লৈ যোৱা হৈছে। যি সময়ত কৰোনা ভাইৰাছৰ সৈতে যুঁজাৰ বাবে ডক্টৰবোৰক গোটেই বিশ্বতে সমান দি আহিছে, এই সময়ত এনেকুৱা কাৰ্য আচলতে ডক্টৰবোৰক ডিমোটিভেট কৰিব পাৰে। আমি সেইকাৰণে ডক্টৰ ৰাওৰ ওপৰত হোৱা এই অমানৱীয় কাণ্ডৰ বাবে জাষ্টিছ বিচাৰি মাত মাতিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, কাইণ্ডলি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। থ্যাংক ইউ ফৰ ৱাচিং।